নমস্কাৰ টাইমছ টুডে দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আজি পুৱা কেইটামান খবৰ হৈছে। অসমত পুনৰ 269 জন কৰোনাত আক্ৰান্ত আৰু 5 জন মৃত্যু। অসমত পুনৰ 269 জন কৰোনাত আক্ৰান্ত, ইয়াৰে 61 জন কামৰূপ মেট্ৰ', 33 জন বৰপেটা, 27 জন যোৰহাট আৰু 20 জন গোলাঘাটৰ। এতিয়ালৈকে ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা 6,06,263 জনলৈ বৃদ্ধি পাইছে। ইফালে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় 290 জন লোক, আনহাতে উক্ত দিনটোত অসমত কৰোনাত আক্ৰান্ত 5 জনৰ মৃত্যু। গুৱাহাটীত IPLৰ নামত চলা জুৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। গুৱাহাটীত জুৱাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চৰ অভিযান। নৱগ্ৰহৰ মেপল অকৰ এটা এপাৰ্টমেণ্টত অভিযান। দীৰ্ঘদিন ধৰি IPLৰ নামত চলি আছিল এই জুৱাৰ নেতৃত্ব দিছিল অজয় আগৰৱালা নামৰ এজন লোকে। লোকজনক বিচাৰি আজি ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান। সম্প্ৰতি লোকজন পলাতক। 3 দিন পূৰ্বেই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল 3 জুৱাৰীক। জুৱাৰীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিতে চলাইছিল এই অভিযান। আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ আকাশলম্বী মূল্য বৃদ্ধিৰ বিৰুদ্ধে নগাঁৱৰ কৃষ্ণাইহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দক্ষিণপাট আঞ্চলিক সমিতিৰ উদ্যোগত বাইপাছত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি পিঁয়াজ মিঠাতেল বান্ধি প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। এইবাৰ আনিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইটালীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব কিক বক্সিং প্ৰতিযোগিতালৈ অসমৰ হিৰোইন্য। 16 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈকে ইটালীৰ ভেনিছ চহৰত অনুষ্ঠিত হ'ব ৱাক বিশ্ব কিক বক্সিং চেম্পিয়নশ্বিপ। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ খেলুৱৈ হিৰণ্য কুমাৰ বৰুৱাই। প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ বৰুৱাই শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশ্যাৰিক ৰাজ্যপালগৰাকীক ৰাজভৱনত সাক্ষাৎ কৰাৰ পিছতে ৰাজ্যপালগৰাকীয়ে হিৰণ্যক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতৰ পৰা মুঠ 24 জন কিক বক্সিং খেলুৱৈ নিৰ্বাচিত হৈছে। দলটোৱে শনিবাৰে বোম্বাইৰ পৰা ইটালীলৈ যাত্ৰা কৰিছে। এইবাৰ লৈছোঁ আন এটা খবৰ। দশমীৰ নিশা বিশ্বনাথত ডকাইত, পিষ্টলেৰে প্ৰহাৰ কৰি কাঢ়ি নিলে ধন। বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। গাড়ী চালকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে পিষ্টলেৰে প্ৰহাৰ কৰি ডকাইতৰ দলে লুটি নিলে ধন। ঘটনাৰ বিৱৰণ মতে শুকুৰবাৰে নিশা প্ৰায় 11:30 বজাত 18 মাইলৰ পৰা কেঁচা শাক চব্জি লৈ শুকুৰ আলী নামৰে লোকজনে আন এজন সহযোগীৰ লগত ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত হঠাৎ গাড়ীখন বিশ্বনাথৰ সাধাৰুত যান্ত্ৰিক বিজুতি ঘটি ৰৈ যাবলগীয়া হয়। সেই সময়তে তেজপুৰৰ পৰা বিশ্বনাথৰ দিশে আহি থকা বগা ৰঙৰ ছুইফ্ট ডিজাৰ গাড়ীত 5 জন অস্ত্ৰধাৰী যুৱক আহি আক্ৰমণ কৰে গাড়ীৰ চালক শুকুৰ আলীক। হাতত পিষ্টল লৈ অহা দুৰ্বৃত্ত দলটোৱে গাড়ীৰ চালক আৰু সহযোগীক চিঞৰ-বাখৰ কৰিলে প্ৰাণে মৰা ভাবুকি প্ৰদান কৰে আৰু গাড়ীৰ চালক শুকুৰ আলীৰ পকেটত থকা 17,500 টকা কাঢ়ি লৈ সেই স্থানৰ পৰা পলায়ন কৰে। আনহাতে গাড়ীৰ চালক শুকুৰ আলীয়ে অভিযোগ কৰা মতে দুৰ্বৃত্ত দলটোৱে লৈ অনা ছুইফ্ট ডিজাৰ গাড়ীৰ নম্বৰ হ'ল AS 12Y8883। আনহাতে ভুক্তভোগী DI গাড়ীখনৰ নম্বৰ হ'ল AS 12BB5108। ইতিমধ্যে ভুক্তভোগী শুকুৰ আলীয়ে বিশ্বনাথ সদৰ আৰক্ষী থানাত এই ডকাইতি ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে এই চাঞ্চল্যকৰ ডকাইতি ঘটনাৰ সন্দৰ্ভত বিশ্বনাথ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এতিয়া লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়ালৈকে কোৱাটাইম জিলাৰ কুটিকেলত 12 জন লোক সন্ধানহীন হৈ আছে। ভূমিস্খলনৰ বাবে বহুতো অঞ্চল চহৰৰ পৰা বিচ্ছিন্ন হৈছে, বানত উটি গৈছে ঘৰভেটি। কেৰালাত দিনটোত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। কেইবাখনো জিলাত বান অহাৰ লগতে ইডুক্কি বান্ধৰ পানীৰ স্তৰো
যথেষ্ট বৃদ্ধি পাইছে। বৰষুণৰ ফলত কেৰালাৰ বিভিন্ন ঠাইত মুঠ 6জন লোকৰ মৃত্যু খবৰ পোৱা গৈছে। ইফালে IMD কেৰালাৰ 5খন জিলাত পুনৰ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী শুনাইছে। বতৰ বিভাগে কেৰালাৰ 7খন জিলাৰ ক্ষেত্ৰত অৰেঞ্জ অৰ্থাৎ অতি সতৰ্কতা আৰু ৰাজ্যখনৰ 2খন জিলাৰ বাবে হালধীয়া অৰ্থাৎ সাধাৰণ সতৰ্কতা জাৰি কৰিছে। চৰকাৰী সূত্ৰৰ অনুসৰি ইডুক্কি জিলাৰ মুল্লামাট্টামত এগৰাকী মহিলাই গাড়ীত বহি থকাৰ অৱস্থাতে ধাৰাসাৰ বৰষুণৰ বাবে প্ৰায় 1.5 কিলোমিটাৰ গাড়ীখনে উটি যোৱাত মৃত্যুৰ সন্মুখত পৰে। বৰষুণৰ বাবে কোট্টাইম জিলাত 3গৰাকী আৰু 3গৰাকী লোকৰ মৃত্যু হৈছে ইডুক্কি জিলাত। আনহাতে বৰষুণৰ বাবে ৰাজ্যত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে কোট্টাইম জিলাত কুটিকেলত 12জন লোক সন্ধানহীন হৈ আছে। ভূমিস্খলনৰ বাবে বহুতো অঞ্চল চহৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। বানত উটি গৈছে ঘৰভেটি। জানিব পৰা মতে ঠাইবোৰত আৰক্ষী আৰু উদ্ধাৰকাৰী লোক উপস্থিত হোৱাটো অতি কঠিন হৈ পৰিছে। পৰিস্থিতিৰ গভীৰতালৈ চাই মুখ্যমন্ত্ৰী পিনাৰাই বিজনে 24 ঘণ্টাৰ বাবে উচ্চ সতৰ্কতা ঘোষণা কৰিছে। বতৰ বিজ্ঞান বিভাগে পদনমথিতা, কোট্টাইম, এৰ্নাকুলাম, ইডুক্কি আৰু ত্ৰিশুৰ জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। ভাৰতীয় নৌসেনাৰ লগতে সকলো উদ্ধাৰকাৰী দল অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে। বায়ুসেনা হেলিকপ্টাৰে অভিযান চলোৱাৰ বাবে সাজু থকাৰ লগতে সেনা বাহিনীৰ লোককো উদ্ধাৰ অভিযানত নমোৱা হৈছে। ৰাজ্যখনৰ দক্ষিণ আৰু কেন্দ্ৰীয় জিলাসমূহ ইতিমধ্যে বৰষুণৰ সন্মুখীন হৈছে। বতৰ বিভাগৰ মতে সোমবাৰৰ ভিতৰত ৰাজ্যখনৰ উত্তৰৰ জিলাসমূহতো পচন্দত বৰষুণ আৰম্ভ হ'ব পাৰে। আনহাতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। মথুৰাপুৰত বিশ্ব কিশোৰী দিৱস উদযাপন। অসম গ্ৰাম বিকাশ পৰিষদৰ দ্বাৰা পৰিচালিত চৰাইদেউ জিলাৰ মথুৰাপুৰ স্থিত বয়োজ্যেষ্ঠ আশ্ৰমত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰ বিশ্ব কিশোৰী দিৱস উদযাপন কৰা হয়। এই উপলক্ষত সাংবাদিক আলিম আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চৰাইদেউ জিলাৰ শিশু কল্যাণ সমিতিৰ চেয়াৰপাৰচন ডক্টৰ প্ৰকাশ বৰগোহাঁয়ে দিৱসটিৰ লক্ষ্য আৰু উদ্দেশ্য বিষয়ে বিস্তৃত বক্তব্য ৰাখে। সভাৰ পূৰ্বে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড হাতে হাতে লৈ কিশোৰীসকলে এক অঞ্চলটোত এক সমদল বাহিৰ কৰে। উল্লেখযোগ্য যে পুৱাৰ কেন্দ্ৰটোৰ প্ৰশাসক ইনুফুকন, বিত্তীয় কৰ্মী পৰিস্মিতা কোঁৱৰ, মমতাজ বেগমৰ তত্বাৱধানত দিৱসটিৰ লগত ৰজিতা খুৱাই কিশোৰীসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয়।